বিটিচি মূল সমস্যাটোৱে হৈছে ভূমিপট্টা সমস্যা। ৰাইজে ম্যাদী পট্টা পোৱা নাই। কিন্তু ইতিমধ্যে আমাৰ বিভিন্ন ট্ৰাইবেল কাউন্সিলৰ মাটি লৈ প্ৰায় 40,000 বিঘা মাটি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বাহিৰৰ উদ্যোগপতিক দি দিছে। ৰাইজে সেইটোৱে প্ৰশ্ন কৰিবলৈ বিচাৰে যে যদি ৰাতিৰ ভিতৰতে 40,000 বিঘা মাটি বাহিৰৰ উদ্যোগপতিক দিব পাৰে, এতিয়া বৰ্তমানৰ বিজেপি চৰকাৰ, ইউপিএ চৰকাৰ স্থানীয় মানুহক ভূমি অধিকাৰ কিয় দিয়া নাই? এইটোৱে মূল প্ৰশ্ন, আৰু এই প্ৰশ্নৰ উত্তৰৰ পৰা বিজেপিয়ে লুকাই আছে, পলাই আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কৈছে যে ভাৰতবৰ্ষত কংগ্ৰেছ নাই বুলি। আজিৰ তাৰিখত তেওঁ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ কোনো কেলেংকাৰী নাই ক'ব। তেওঁ ক'ব যে ডিফুত কোনো 200 কোটি টকা ডাঙৰ 5-star চিজমেল বনোৱাই নাই ক'ব। তেওঁ ক'ব কোনো বিজেপি দলৰ বালি নেতাই সাংবাদিকক আক্ৰমণ কৰাই নাই ক'ব। তেওঁতো যি বাস্তৱ কথা দেখিবলৈ নিবিচাৰে, কিন্তু বাস্তৱ কথাখিনিতো আমি চাই আছোঁ। ৰাইজে চব কথা জানে।